আৰু অৱশেষত আমি স্কুল পালোহি আৰু নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু দেখিছে আজি ইয়াৰ পৰা মুগা সাজ পিন্ধি মেলি আহিছোঁ আৰু আজিৰ পৰা আমাৰ বিদ্যালয় সপ্তাহ আৰম্ভ হ'ব আৰু সেইকাৰণে আমি আজি প্ৰচেশ্যন হ'ব আজি প্ৰথমটো দিন হয় গতিকে আপোনালোকক দেখুৱাম আমাৰ বাইদেউসকলেও পৰা মুগা সাজ পিন্ধি আহিছোঁ আমি চবেই আৰু ল'ৰা ছোৱালীবিলাকে কি পিন্ধিছে বাইদেউসকলক কেনেকুৱা লাগিছে সকলোবিলাক আপোনালোকক দেখুৱাই থাকিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ এয়া আমাৰ জাহ্নৱী বাইদেউ একদম বহুত ধুনীয়া লাগিছে হাই কৰি দিয়ক অঁ এয়া বাইদেউ আৰু দেখুৱাম চবকে এয়া আমাৰ লিলি বাইদেউ হাই কৰি দিয়ক দেখুৱাই দিছোঁ আপোনালোকক দেখাই ৰ'ব এয়া আমাৰ ক্লাছ 10ৰ পল্লৱী মাক হাই বুলি কৈ দিয়ক ভিডিঅ' কৰিছা এতিয়া ভালকৈ দেখাই দিছোঁ আকৌ পূৰা নমস্কাৰ আমাৰ এই মনিষা বাইদেউ তেখেতৰ ভিডিঅ'বিলাক চাব সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লিংকটো ক্লিক মাৰি দিব আৰু দাদৰা শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আৰু এইফালে আমাৰ মগেন ছাৰ এইফালে আমাৰ এগৰাকী বাই পূৰা একদম কাম কৰি আছে কেক বনাইছে প্ৰত্যেক সময়ৰ পাছতেই পতাকা উত্তোলন কৰা হ'ব গতিকে আপোনাকো ধুনীয়া লাগিছে কাৰ্যসূচী পতাকা উত্তোলন এতিয়া পতাকা উত্তোলন কৰা হ'ব গতিকে সকলো ছাত্ৰ ছাত্ৰীক উপস্থিত থাকিবৰ বাবে আমি অনুৰোধ জনাইছোঁ স্বাস্থ্য ভালে থাকিলেহে তোমালোকে ভালকৈ পঢ়া শুনা কৰিব পাৰিবা যদি আমি অকল বহিয়ে থাকোঁ তেতিয়াহ'লে আমাৰ গাবোৰ ভাল নালাগে বা মানসিকভাৱেও আমি একো আমাৰ মানসিক যিটো উৎকৰ্ষ সেই উৎকৰ্ষ সাধন কৰিব আমি নোৱাৰিম আজি আমাৰ বিদ্যালয়ৰ সপ্তাহৰ যিহেতু আৰম্ভণিতেই আমি এটা সুন্দৰ বুলিয়ে কৈছোঁ সুন্দৰ কাৰ্যসূচী আমি হাতত লৈছোঁ মোৰ আশা সকলো ছাত্ৰ ছাত্ৰীয়ে নিয়ম শৃংখলা মানি আমি যিমান দূৰলৈকে যাওঁ শোভাযাত্ৰা কৰি গতিকে সেই যাত্ৰাত নিয়ম শৃংখলা মানি সকলোৱে নিজৰ নিজৰ কৰ্তব্য কৰি যাবা সেই আশা খাব কোনফালে দেখাই দিছোঁ চবকে ধুনীয়া ধুনীয়া লাগিছে লাজতে দুজনী মানে ভালহে পাছত চাই থাকিবা হয় নাই বাৰু ইহঁততো আৰু লাজ এই আছে অকণমান সাহস লাষ্ট আমাৰ ল'ৰাকেইটাক দেখাই দিওঁ আকৌ ধুতি নিপিন্ধাকেইটা কি হ'ব এতিয়া এখন কি বুলি কয় তিৰংগা বুলি কয়নে কি লিখিছা এয়া আমাৰ ঢুলীয়া উঠাই
হিৰোইন অহা নিচিনা লাগিছে চা উঠিলে দিয়া মিলোৱা বাইদেউ ভিডিঅ' কৰিছা নেকি আইকনা উঠাইছ Mungkin saya dulu berasa আমি স্কুল পালোহি আৰু এয়া আমাৰ গাঁৱে গাঁৱে শোভাযাত্ৰাৰ অন্ত পেলাইছে। 4 কিলোমিটাৰ খোজকাঢ়ি শোভাযাত্ৰা কৰি একদম ভাগৰ লাগি আহিছে চবৰে। মই এটা ছোৱালীজনী সুধিছোঁ ফিলিংছটো কেনেকুৱা লাগে আপোনালোকক ক'ব। শোভাযাত্ৰা কৰি কেনেকুৱা লাগিলে এটা ফিলিংছটো কৈ দিয়া পুৰা। বহুত ভাল লাগিলে খোজকাঢ়ি। ভৰি বিকট থাকিবই পৰা নাই। কেই কিলোমিটাৰ হ'ল বা আমাৰ 4 কিলোমিটাৰ খোজ কাঢ়িলে হয় নাই? বেছিকেইজনী ভাগৰ লাগিছে, এতিয়া আকৌ চাহ বনাব লাগিব। উপায় নাই। এতিয়া শোভাযাত্ৰা কৰা চবকে বুট খাবলৈ দিছে, ব'লক আমিও খাওঁগে, আপোনালোককো দেখুৱাম।
বাকী আজি শোভাযাত্ৰা আমাৰ সকলোখিনি কাম ভালদৰে হৈ গৈছে আৰু বহুত দূৰ খোজকাঢ়ি সকলোৱে শোভাযাত্ৰা কৰিলে, সেইকাৰণে চবৰে ভাগৰ লাগিছে। সেইকাৰণে বহুতখিনি খেল কাইলৈ খেলোৱা হ'ব। গতিকে আজি মই আপোনালোকক সকলোখিনি দেখুৱালোঁ আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভালেই পালে। গতিকে পাছৰখিনি কাৰ্যসূচী মই আপোনালোকক দেখুৱাই থাকিম। গতিকে ভিডিঅ'বিলাক চাই থাকিব বুলি আশা কৰিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।